বাগিতা শাস্ত্ৰ স্বামী কোনো কাৰণ স্বামী কি কল রানী এরা নির্বাচনে রজার জ্ঞান উপ মুখেরে কি কোনো বলি মুখেরে কি কোনো বলি হয় আজিকালি কৰি পাছে কতদিন যাই আৰু সেইফালে ক্ৰমে ক্ৰমে মালিনীৰ যৌৱন আহি ক্রমে ক্রমে মালিনীর কন্যা দেখি নরপতির অচিন্তা বাঢ়ি এদিন মন্ত্রীগণক মাতি রজাই মন্ত্রীসকল মোর কন্যা মালিনী উপযুক্ত রমণী দেহত ফুটি উঠিছে তাইৰ যৌৱন ৰেখা সেয়েহে স্বয়ম্বৰ পাতিবলৈ মই মনত কৰিছো আশা আৰু তোমালোকে এতিয়া মোক এটা কাম কৰি দিয়া শুনা ৰভা এখন সাজি দিয়া সম্পূৰ্ণ কৰ আৰু মণ্ডপ সাজা ৰভাৰ তলে হ'ব মহাৰাজ হৈ আজ্ঞা পাই পাত্ৰ মন্ত্ৰী বনুৱাগণক ধুমধামকৈ কৰে কাম ৰাতি ধুমধামকৈ কৰে কাম এই খব দেখি পাছে মালিনী সুন্দৰী এই খব দেখি পাছে মালিনী ভয়ে ভয়ে পিতা পকই ভয়ে ভয়ে পিতা পকই পিতা পিতা শুনা পিতা মোৰ কাৰণে পিতা তুমি হাবাথুৰি খাই ফুৰিব নালাগে পিতা দৰা চাই চাই দৰা চাই চাই মোৰ কাৰণে পিতা তুমি হাবাথুৰি পিতা মই মনত দিছো খাই মৃত্যুৰ অধিকাৰী যমক স্বামী বৰিম মই মৃত্যুৰ অধিকাৰী যমক কোন দূৰণিত আছে তেওঁ নাজানো মই তথাপিতো স্বামী মোৰ জানিবা নিশ্চয় জানিবা মোৰ কাৰণে পিতা তুমি হাবাথুৰি ফুৰিব নালাগে পিতা
কি কলি কন্যার মুখত শুনি এপে কব রানী বোলে চাহ বেটির তলে তলে রানী বোলে চাহ বেটির তলে তলে বেটি নিজে বাৰু মৰা নাই তই মৰাও দেখা নাই নিউ নিউ কৈ থাকে জমে যাতে ছিদ্ৰ পায় জমৰ কথা শুনি কতই ভয়তে পলাই জমৰ কথা শুনি কতই ভয়তে পলাই চাও বেটিৰ বৰ্ষা জমত তাকাই যায় চাও বেটিৰ মৰখা জমত তাকাই যায় অকন্যাই বোলে আই মোক বাধা নকৰিবা জমে মোৰ স্বামী হব জমে মোৰ স্বামী হব এই কথা ৰজাৰ ৰাজ্যত প্ৰচাৰ হইলা এই কথা ৰজাৰ ৰাজ্যত নাৰীগণে যতে ততে নাৰীগণে যতে ততে শুনা নাই ৰাজকন্যাৰ স্বয়ম্বৰ পাতিছে ৰভা সাজে মনত লগা মণ্ডপ সাজে চকুত লগা বিয়াৰ কাৰ্য হবৰ বাকী কলো যে বাই মই নিজে চাই আহিছো বিয়াৰ কাৰ্য পাঁচ পুত্ৰৰ মাজত ৰজাৰ এজনী ছোৱালী ধুমধামকৈ বিয়া দিব বহুজন ধুমধামকৈ বিয়া দিব শুনা নাই যিমান বিলাক যৌতুক থৈছে মোৰ মায়ৰ মৰম লাগি মই তোক কলো যা 10খন ৰথটো নধৰে 10খন ৰথটো নধৰে নন্দিনী তোৰ কথা যাও 5টা ছোৱালী বিয়া দিলো কোনো গণ্ডগোলেই নাই বৰ মানুহৰ ছোৱালীৰ কথা চাকি ফুটি যায় বৰ মানুহৰ ছোৱালীৰ কথা চাকি ফুটি যায় ঢেঁকী শালত ধান জোৰে ঢেঁকী শালত ধান জোৰে ৰাজকন্যাৰ কথা পাই ৰাজকন্যাৰ কথা পাই সুন্দৰ হাতত মই আৰু আগত প্ৰকাশ নকৰিবি আৰু আগত প্ৰকাশ নকৰিবি জম বুলি ক'লে মই ক'ব লাগে জম বুলি ক'লে মই ক'ব লাগে তাতে বোলে স্বামী বৰে শুনিছনে নাই যি দেৱতাক লাগে কয় তাৰে প্ৰেমত চাও বেটিৰ ইমান সাহস তাকেই চাকি ধৰে চাও বেটিৰ ইমান সাহস তাকেই চাকি ধৰে হয় এহিমতে নাৰীগণে কৰে আলোচনা